Bukan. Dagupan. हेलो नमस्कार बंधुসকল আজি অন্য এটা ইটিং ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া হৈছে বইল কৰা মাছ, এয়া হৈছে পিঁয়াজ, এয়া হৈছে নৰসিংহ, এইটো টেঙামৰা, এইটো ঔটেঙা, কচু, ইমানখিনিয়ে আজি। বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পূৰা গৰম হৈছে, গৰম গৰম খানা। কৃষ্ণ মাছটো ঔটেঙা দি বইল কৰিলোঁ, মস্তি লাগিছে, বিৰাট বেলেগ মস্তি। টেঙাটো নিয়মত হৈছে। বৃদ্ধ মস্তি।
মস্তি একদম মস্তি আপুনিও ট্ৰাই কৰি চাব পাৰে কচু মাছ আৰু ঔটেঙা ঢেকীয়াৰ লগত বনাম বুলি ভাবিছিলোঁ কিন্তু ঢেকীয়াটো নাপালোঁ সেইকাৰণে কচুৰ লগতে আজি বনাইছোঁ যদিহে ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব যদিহে ভিডিঅ' চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ যদি কোনোবা চাই আছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি চাব আজিলৈ মানে ধন্যবাদ